16 বছৰ অনুৰ্ধৰ বাবে নিষিদ্ধ হ'ল সামাজিক মাধ্যম। ব্যৱহাৰ কৰিব নোৱাৰিব ফেচবুক, ইনষ্টাগ্ৰামৰ দৰে কেইবাটাও মাধ্যম। আজিৰে পৰা বলবৎ হ'ব এই নিষেধাজ্ঞা। নৱপ্ৰজন্মৰ সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ। আজিৰে পৰা 16 বছৰৰ তলৰ শিশুৰ পৰা কিশোৰীয়ে ব্যৱহাৰ কৰিব নোৱাৰিব সামাজিক মাধ্যম। ফেচবুক, ইনষ্টাগ্ৰামকে ধৰি কেইবাটাও বহুল প্ৰচলিত তথা জনপ্ৰিয় মাধ্যমৰ ব্যৱহাৰত আৰোপ কৰা হৈছে নিষেধাজ্ঞা। এই নতুন নিয়মৰ আওতালৈ অনা হৈছে ফেচবুক, টিকটক, ইউটিউব, ইনষ্টাগ্ৰাম, এক্স, স্নেপচেট আদিকে ধৰি মুঠ 10টাকৈ প্লেটফৰ্ম। মূলতঃ নৱপ্ৰজন্মৰ সুৰক্ষাৰ স্বাৰ্থতে এই নিষেধাজ্ঞা জাৰি কৰা হৈছে। অৱশ্যে এই নিয়ম বলবৎ কৰা হৈছে অষ্ট্ৰেলিয়াত। সমগ্ৰ বিশ্বৰ ভিতৰতে প্ৰথমবাৰৰ বাবে এই নিয়ম বলবৎ কৰি এক প্ৰকাৰ যেন নজিৰ সৃষ্টি কৰিলে অষ্ট্ৰেলিয়া। যোৱা বুধবাৰে অষ্ট্ৰেলিয়াৰ চিনেটত এই সন্দৰ্ভত বিধেয়ক গৃহীত হৈছে আৰু আজি নিশা 12 বজাৰ পৰা দেশখনত বলবৎ হ'ব এই নতুন নিয়ম। দেশখনত 16 বছৰৰ অনুৰ্ধৰ কিশোৰীৰ ছ'চিয়েল মিডিয়া একাউণ্ট চিহ্নিত কৰি ইতিমধ্যে সেইসমূহ সংশ্লিষ্ট সংস্থাৰ মাধ্যমৰ জৰিয়তে ব্লক কৰা হৈছে। উল্লেখযোগ্য যে নতুন প্ৰজন্মক ইণ্টাৰনেটৰ বেয়া প্ৰভাৱৰ পৰা আঁতৰাই ৰখাৰ উদ্দেশ্যেৰে গ্ৰহণ কৰা এই কঠোৰ সিদ্ধান্তৰ জৰিয়তে সমগ্ৰ বিশ্বতে এক নজিৰ সৃষ্টি কৰিলে অষ্ট্ৰেলিয়াই। ইয়াৰ পূৰ্বে কোনো দেশেই কিন্তু এনে সিদ্ধান্ত লোৱা নাছিল। আনহাতে এই নিয়ম ভংগ কৰিলে ভাৰতীয় মূল্যৰ হিচাপত প্ৰায় 296 কোটি টকাৰ জৰিমনা ভৰিব লাগিব। লক্ষণীয় যে নিষেধাজ্ঞা ভংগ কৰা অভিভাৱক বা সন্তানে এই শাস্তিৰ সন্মুখীন হ'ব নালাগে, বৰঞ্চ নিষেধাজ্ঞা উলংঘনৰ শাস্তি সম্পূৰ্ণ নিৰ্দিষ্ট কোম্পানীসমূহৰ ওপৰত পৰিব। এই নতুন নিয়ম সন্দৰ্ভত দেশখনৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজে এয়া গৌৰৱৰ দিন বুলি অভিহিত কৰাৰ লগতে জনায় যে 16 বছৰৰ তলৰ লোকৰ বাবে ছ'চিয়েল মিডিয়া একাউণ্টৰ ওপৰত প্ৰথমটো বিশ্বব্যাপী নিষেধাজ্ঞা কাৰ্যকৰী কৰিছে অষ্ট্ৰেলিয়াই। দেশখনে বলবৎ কৰা এই নিষেধাজ্ঞাৰ পৰা অৱশ্যে ৰেহাই দিয়া হৈছে ডিস্কৰ্ড, গুগল ক্লাছৰুম, মেছেঞ্জাৰ, হোৱাটছএপ, ইউটিউব কিডছ আদি একাংশ প্লেটফৰ্ম। এই মাধ্যমসমূহ বৰ্তমান নিষেধাজ্ঞাৰ অন্তৰ্ভুক্ত নহয় আৰু কিছুসংখ্যক প্লেটফৰ্ম এতিয়াও বিবেচনাধীন হৈ আছে। মন কৰিব লগা যে সাম্প্ৰতিক সময়ত একাংশ নৱপ্ৰজন্মৰ নৈতিক স্খলনৰ ক্ষেত্ৰত সামাজিক মাধ্যমৰ অবাধ তথা অনিয়ন্ত্ৰিত ব্যৱহাৰ বুলি সততে উত্থাপিত হৈ আহিছে। তেনে সময়তে অষ্ট্ৰেলিয়াই গ্ৰহণ কৰা এই নিষেধাজ্ঞাই কেনে প্ৰভাৱ পেলায় সেয়া স্বাভাৱিকতেই লক্ষণীয় হ'ব।